আপোনালোকে গম পাইছে যে হাই ছেকেণ্ডেৰীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু লেটাৰ নম্বৰ পৰা ছাত্ৰীয়ে এবাৰ স্কুটি পাব। স্কুটি কেতিয়া দিব সেই দিনটো ধাৰ্য কৰা নাই, কিন্তু গম পোৱা গৈছে যে দুৰ্গা পূজাৰ আশে-পাশে স্কুটি এখন দিয়া হ'ব। তাৰ কাৰণে আপোনালোকে অনলাইন বহুতো কাম কৰিব লাগিব। সেই অনলাইন কামবোৰৰ ডেট কেতিয়া আৰম্ভ হ'ব সেইটো মই আপোনালোকক চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই দিম। জানিবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে নটিফিকেশ্যন বেলটো অন কৰি থ'ব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ সেই বিষয়ে আপোনালোকে যাতে সোনকালে গম পায় আৰু স্কুটি ৰিলেটেড যি মানে ডকুমেণ্টছ আপলোড কৰিব লাগে, যি ফৰ্ম ফিল-আপ কৰিব লাগে আপোনালোকে সোনকালে যাতে কৰিব পাৰে। অকণমান দেৰি হৈ গ'লে পাছত দিগদাৰো হৈ যাব পাৰে, সেইকাৰণে সোনকালে কামটো কৰি ল'লে ভাল হয়। নমস্কাৰ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কোনোবা যদি এনেকুৱা হাই ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্ট আছে যোনে স্কুটি পাব, তেওঁলোকক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। নমস্কাৰ।